খালী চকীবোৰ দেখি বাৰু আপোনালোকৰ কি অনুভৱ হৈছে? হঠাৎ খালী চকীবোৰত বহিবলৈ ঠাই নোহোৱাৰ পৰিস্থিতি। সেই তাহানিৰ দিনতে পঢ়া কবিতাটো বাৰু মনত আছেনে আপোনালোকৰ? আহিছে মানুহ গৈছে মানুহ, মানুহ মায়াপী জীৱ। হয়, এই যে মোমায়াৰ সংসাৰত সুখ দুখ, হাঁহি কান্দোন, খং অভিমান, জন্ম মৃত্যু সকলো ভগৱানৰ ওপৰত। কিন্তু বিপদৰ সময়ত থিয় দিয়াজনেই বোলে প্ৰকৃত ভগৱান। কোনে জানে বতাহ ধুমুহাৰ সন্মুখত পাহাৰ হিচাপে হাঁহি হাঁহি থিয় দি থকা সেই পাহাৰখনৰ অন্তৰত বা কিমান দুখ সোমাই আছে? বুজিব জানো চেষ্টা কৰিছোঁ সেই পাহাৰখনৰ মনৰ কথা? সুধিছোঁ জানো কোনোবা দিনা ইমান ত্যাগ কিয়? বুজিব চেষ্টা কৰক। সেই পাহাৰখনক অলপ সাহস দিয়ক। পাৰে মানে গছৰ পুলি ৰুই সেই পাহাৰখনক আৰু অলপ শক্তিশালী কৰক। কাৰণ আকৌ বতাহ ধুমুহা আহিলে আমি সেই পাহাৰখনৰে আশ্ৰয় ল'ব লাগিব। হাঁহি থাকক সকলো, ইজনে সিজনক সহযোগ কৰক। ধন্যবাদ।